যকৃতত চৰ্বি জমা হোৱাৰ ফলত হোৱা এবিধ ৰোগ হৈছে ফেটি লিভাৰ বা চৰ্বিযুক্ত যকৃতৰ ৰোগ। অতিৰিক্ত সুৰা সেৱনৰ ফলত শৰীৰত এই সমস্যাই দেখা দিয়ে। সুৰা সেৱন নকৰা সকলৰো এই ৰোগ হোৱা দেখা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় 100 নিযুত লোকৰ সুৰাবিহীন ফেটি লিভাৰ ৰোগত আক্ৰান্ত। এইটো শিশুৰ ক্ষেত্ৰত আটাইতকৈ সচৰাচৰ হোৱা যকৃতৰ ৰোগ। এই ৰোগৰ আটাইতকৈ গুৰুতৰ প্ৰকাৰটোক নন এলকহলিক ফেটি লিভাৰ NASH বুলি কোৱা হয়। ইয়াৰ পৰা চিৰচিছ আৰু যকৃতৰ কৰ্কট ৰোগ পৰ্যন্ত হ'ব পাৰে। এই ৰোগৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসা হৈছে জীৱনশৈলীৰ পৰিৱৰ্তন, যাৰ ভিতৰত ওজন হ্ৰাস কৰা আৰু সুৰা পৰিহাৰ কৰা অন্যতম। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চৰ্বিযুক্ত আহাৰ খোৱাৰ পৰাও বিৰত থাকিব লাগে। এই ক্ষেত্ৰত খাবলগীয়া কেতবোৰ খাদ্য হৈছে: 1 নম্বৰ, বাদামৰ গাখীৰ বা কম চৰ্বিযুক্ত গৰুৰ গাখীৰ। চৰ্বিযুক্ত যকৃতৰ ৰোগ থকা প্ৰাপ্তবয়স্ক আৰু শিশুসকলে কেলচিয়াম সেৱনৰ প্ৰতি মনোযোগ দিব লাগিব। পৰ্যাপ্ত কেলচিয়াম আৰু ভিটামিন D গ্ৰহণে চৰ্বিযুক্ত যকৃতৰ ৰোগৰ বিকাশ প্ৰতিহত কৰাত সহায় কৰিব পাৰে। কেলচিয়াম সকলোৰে বাবে গুৰুত্বপূৰ্ণ, যাৰ বাবে প্ৰতিদিনে 3 গিলাচলৈকে গাখীৰ খাব পাৰে। বাদাম মিল্কো এই ৰোগৰ বাবে অতি উপকাৰী। 2 নম্বৰ, কফি। চৰ্বিযুক্ত যকৃত উন্নত কৰাৰ বাবে কফি বৰ্তমান আটাইতকৈ কাৰ্যকৰী উপায়বোৰৰ অন্যতম বুলি বিবেচনা কৰা হয়। কফিয়ে অন্ত্ৰৰ পাৰমাণৱিকতা হ্ৰাস কৰিব পাৰে, যাৰ ফলত মানুহৰ বাবে চৰ্বি শোষণ কৰা অধিক কঠিন হৈ পৰে। ৰোগীৰ ওপৰত নিৰ্ভৰ কৰি চেনি আৰু ক্ৰীম মিহলি নকৰাকৈ একাধিক কাপ কফি দিনটোত সেৱন কৰিব পাৰে। 3 নম্বৰ, ভিটামিন E সমৃদ্ধ খাদ্য। পালেং শাক, বাদাম, কাঠবাদাম, ৰঙালাও আদিকে ধৰি ভিটামিন E সমৃদ্ধ খাদ্য এই ৰোগত আক্ৰান্ত লোকসকলৰ বাবে অতি উপকাৰী। সেয়ে খাদ্যৰ তালিকাত এই খাদ্যবোৰ অন্তৰ্ভুক্ত কৰাটো অত্যন্ত দৰকাৰী। 4 নম্বৰ, পানী। ডিহাইড্ৰেশ্যন আৰু যকৃতৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিহাৰ কৰিবলৈ দৈনিক শৰীৰৰ ওজনৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পানী সেৱন কৰাটো অতি প্ৰয়োজনীয়। পিয়াহ লাগিলে বজাৰত উপলব্ধ আন চেনিজাতীয় পানীয়তকৈ পানীয়ে সকলো ফালৰ পৰা উত্তম। 5 নম্বৰ, ফ্লেক্স আৰু চিয়া বীজ। এইসমূহ হৈছে omega-3 এচিডৰ উৎকৃষ্ট উৎস। ই যকৃতত চৰ্বিৰ পৰিমাণ হ্ৰাস কৰে। সেয়ে দুয়ো প্ৰকাৰৰ ৰোগৰ বাবে ফ্লেক্স আৰু চিয়া বীজ অতি উপকাৰী। 6 নম্বৰ, নহৰু। এক অধ্যয়নত প্ৰমাণ হৈছে যে আপোনাৰ খাদ্য তালিকাত নহৰু অন্তৰ্ভুক্ত কৰিলে শৰীৰৰ চৰ্বিৰ ভৰ হ্ৰাস হয় আৰু লগতে যকৃতৰ চৰ্বি কমোৱাৰ ক্ষেত্ৰতো ই অত্যন্ত ফলপ্ৰসূ।